শুকান মাছৰ গোন্ধটো কি যে ধুনীয়া গোন্ধায়। হেল্ল' এভৰিৱান, পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। ৱেলকাম বেক টু হেণ্ডিক্স কিটচেন। তো আশা কৰোঁ আপোনালোকে মোৰ লাষ্ট ভিডিঅ'টি চাই ভাল পালে। তো যোনে যোনে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। আজি ভিডিঅ'টিৰ কাৰণে এয়া মই চব্জি কাটি আছোঁ। তো বেছি পলম নকৰি আহক তেন্তে আপোনালোকক পাকঘৰলৈ লৈ যাওঁ আৰু ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। তো আজি মই বনাবলৈ যাম এয়া মচুৰ দালি। এয়া মই 10 মিনিটমান ভিজাই ৰাখিছিলোঁ। মচুৰ দালিৰ লগত ৰঙালাও আৰু আলু, এয়া ৰঙালাও আৰু আলু এনেকৈ আপোনাৰ ডখৰকৈ দি দিম, একেবাৰে তেল মাৰি দিম। তাৰপিছত এয়া পিঁয়াজ এটা কাটি লৈছোঁ আৰু আপোনাৰ জলকীয়া। তো আহক তেন্তে ইয়াৰ পদ্ধতিটো মই আপোনালোকক দেখুৱাই যাওঁ। পাঁচফোৰণ দি দিছোঁ, দেন আমি দিম পিঁয়াজ, কেঁচা জলকীয়া, দালিখিনি এয়া দি দিলোঁ। তাৰপিছতে আমি এই আলু আৰু ৰঙালাওখিনিও দি দিম। দেন আমি ধুনীয়াকৈ এয়া মিক্স কৰিম। ইয়াত আপোনালোকে অলপ জিৰা গুড়িও দি দিব পাৰে, কিন্তু আমি মানে ইমানকৈ মছলা ইউজ নকৰোঁ। চ' দালি বনাওঁতে তেনেকৈ মছলা আমি নিদোৱে প্ৰায়, কিন্তু যদি আপোনালোকে বিচাৰে তেন্তে জিৰা অলপ দিব পাৰে। দেন মই নিমখ দি দিছোঁ আৰু এয়া হালধি দিলোঁ। তাৰপিছতে এয়া নহৰু খুন্দি থৈছিলোঁ, নহৰু কেইফুটামান দি দিছোঁ। তো এতিয়া আমি ইয়াত পানী ঢালি অকণমান দেৰি দালিখিনি সিজালৈকে উতলিবলৈ দিম। আপোনালোকৰ বাৰু ফেভৰেট দালি কোনটো মোক কমেণ্ট কৰি জনাবচোন। আৰু মই আৰু নেক্সট কি দালি বনোৱা আপোনালোকে চাব বিচাৰে সেয়াও আপোনালোকে কমেণ্ট কৰি জনাব। এয়া চাওক, মোৰ দালিকণ এয়া ধুনীয়াকৈ উতলি গৈছে। ৰঙালাও সিজি গ'ল, আলু সিজি গ'ল। দুডোখৰমান মই এনেকৈ ভাঙি দিলোঁ হেতাখনেৰে। মই মান ধনিয়া অলপ দি দিছোঁ। ধপধপীয়া দালি এয়া ৰেডি হৈ গ'ল। গৰম গৰম পাপাই লৈ আহিছিলে। আপোনালোকে বাৰু কোনে কোনে মোৰ বেঙেনা আৰু কঁঠালগুটি পিটিকাৰ ৰেচিপিটো খাইছে মোক প্লিজ কমেণ্ট কৰি জনাবচোন। মোৰ কিন্তু কিছুমান লগৰে মেছেজ কৰিছে যে তোৰ বেঙেনা পিটিকা দেখি ডাইৰেক্ট বোলে বাৰীত গৈ পিনি বেঙেনা ছিঙি আনি পিটিকা বনাই খালোঁ, খুবেই ভাল লাগিলে। আপোনালোকেও ট্ৰাই কৰিছেনে? প্লিজ ট্ৰাই কৰি চাব আৰু মোক কমেণ্ট কৰি জনাব মোৰ কমেণ্ট বক্সত। তাৰপিছত এয়া চাওক, আজি কি বনাম। এইটো হৈছে টেঙামৰা পাত। আকৌ মই টেঙামৰা পাতকে উলিয়ালোঁ। এইখিনি কিন্তু আমাৰ এইফালে হানচৰং টেঙা বুলি কয়। চ' এই টেঙামৰা পাতখিনি মই আজি ভাপত দি সিজাম আৰু চাটনি বনাই খাম। কেৰাহীটোতে আপোনাৰ টেঙামৰাখিনি ইয়াতে ভাপত দি দিম। লগত মই নহৰু 3 ফুটামান দি দিছোঁ আৰু এয়া জলকীয়া 2টামান দি দিছোঁ। তাৰপিছত এইটো মই গেছটো পূৰা ল' কৰি পিনি এয়া ঢাকি থৈ দিম। তো এইটো কি বস্তু ধৰিব পাৰিছেনে আপোনালোকে? এইটো আমাৰ এইফালে জংঘলী নহৰু বুলি কয়। আপোনালোকে কি বুলি কয় জনাবচোন মোক কমেণ্ট কৰি। এইটো আজি মই শুকান মাছৰ লগত পিটিকা এটা বনাম। তো আপোনালোকক পিটিকাটো কেনেকৈ বনাম মই তাৰ পদ্ধতিটো দেখুৱাই যাম। তো আপোনালোকে চাই যাওক। তাৰপিছতে এয়া মই নহৰুখিনি বাকলি গুচাই ল'লোঁ। এয়া আপোনাৰ ধুনীয়াকৈ ধুই ল'লোঁ। তাৰপিছত মাছখিনি, শুকান মাছ লৈছোঁ। শুকান মাছখিনি মই মাছৰ মাথাটো পেলাই দিলোঁ আৰু ধুনীয়াকৈ ধুই ল'লোঁ। তাৰপিছত এয়া মই লৈছোঁ কণ জলকীয়া। তাৰপিছত আমি কি কৰিম, শুকান মাছখিনি এই টাৱাখনতে পুৰিম। শুকান মাছৰ গোন্ধটো কি যে ধুনীয়া গোন্ধায়, গোটেই এৰিয়া মলমলাই যায়। এনেকৈ আপুনি শুকান মাছকেইটা অলপ এনেকৈ চেপি দিবচোন, তেতিয়া আপোনাৰ ভিতৰৰ অংশটো সোনকালে সিজিব। মই গোটেইখিনি খুন্দনাত দি দিছোঁ, নহৰু, শুকান মাছ আৰু কণ জলকীয়া, আৰু লগতে দিছোঁ মান ধনিয়া অলপ। এইখিনি খুন্দি ইয়াতে অকণমান তেল দি নিমখ দি ধুনীয়াকৈ সানি ভাতৰ লগতে থাকিব ধপধপীয়া দালি, মজা লাগিব খাই। যোনে যোনে শুকান মাছ নাখায় সিহঁতে শুকান মাছটো স্কিপ কৰি বাকীকেইটা ইনগ্ৰেডিয়েণ্টছ দি আৰু অলপ আদাও দি দিব পাৰে, সেনেকৈ আপোনালোকে খাব পাৰে।
যদি আপোনালোকে এই ৰেচিপিটো ট্ৰাই কৰে তেন্তে প্লিজ মোক কমেণ্ট কৰি জনাবচোন। মোৰ টেঙামৰাখিনিও ধুনীয়াকৈ এয়া সিজি গৈছে। এতিয়া এইখিনি নমাই তেল আৰু নিমখ অলপ দি ধুনীয়াকৈ পিটিকিম। এইখন মোৰ থালিখন ৰেডি হৈ গৈছে আজিৰ। তো এয়া হৈছে ভাত, ধপধপীয়া দালি, ডিম বইল, শুকান মাছ চাটনি, এইটো হৈছে টেঙামৰা ভাপত দিয়া চাটনি। তাৰপিছত মই এয়া ভাতকেৰেলা ফ্ৰাই কৰিছিলোঁ, এইটো নেদেখুৱালোঁ আৰু ভেন্দি ফ্ৰাই কৰিছিলোঁ আৰু বেঙেনা ফ্ৰাই কৰিছিলোঁ। এইকেইটা দেখুৱাব থাকি গ'ল, কেতিয়াবা বাৰু মই মোৰ ভিডিঅ'ত দেখুৱাবলৈ ট্ৰাই কৰিম। তো এয়াই হৈছে আজি মোৰ ভাতৰ থালিখন। মজা লাগিছে খাই। টেঙামৰা চাটনিকণো মজা হৈছে, দালিকণো মজা হৈছে, শুকান মাছ চাটনিকণ খাই চাওঁ। মজা লাগিছে খাই, কথা ক'বই পৰা নাই। এই কম্বিনেশ্যনটো মজা লাগে খাই, আপোনালোকে খাই চাব দেই আৰু মোক কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। আশা কৰোঁ আপোনালোকে মোৰ আজিৰ ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পাইছে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। আজিলৈ তেন্তে ইয়াতে মোৰ ভিডিঅ'টো এণ্ড কৰোঁ। চ' বাই বাই।